হাই এভৰিৱান মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই লৈ আহিছো বেচনৰ লাড়ু সকলোৱে বনাব জানে, সেইবাবে সামান্য বেলেগ ধৰণে বনাব চেষ্টা কৰিলো যাতে খাবলৈ সোৱাদ হয়। আহকচোন ভিডিঅটো আৰম্ভ কৰো। মইনো কিদৰে বনালো। বেচনৰ লাড়ু বনাবলৈ লাগিব বেচন, ৰুকি লোৱা নাৰিকল আৰু গুৰি কৰি লোৱা চেনি। এতিয়া পেন এখনত মই বেচনখিনি ভাজি লম। মই 1.5 কাপ বেচন লৈছো। আপোনালোকে প্ৰয়োজন অনুসৰি বেছি বা কম কৰিব পাৰে। প্ৰথমে বেচনখিনি ভাজি লম কম জুইত যেতিয়ালৈকে বেচনৰ কেঁচা গোন্ধটো আঁতৰি নাযায়। আচলতে কেইগৰাকী মানে সুধিছিল যে বেচনৰ লাড়ু কি উপায়েৰে শুকানকৈ বনাব পাৰি, সেইকাৰণে ভাবিলো যে আপোনালোকলৈ এই ভিডিঅটো আগবঢ়াও, তেতিয়াহ'লে আপোনালোকে সকলোৱে বেচনৰ লাড়ু শুকানকৈ বনাব নিশ্চয় পাৰিব। বেচনখিনি ভাজি ললো 5 পৰা 6 মিনিট কম জুইত। যেতিয়া বেচনৰ কেঁচা গোন্ধটো আঁতৰি গ'ল, ইয়াত মই ঘিউ যোগ কৰিম। বেচনৰ লাড়ু বনালে প্ৰথমে মই ঘিউৰ লগত বেচনখিনি মিলাই নলওঁ, কাৰণ ঘিউৰ আন্দাজটো পোৱা নাযায়। আগতীয়াকৈ ঘিউ যোগ কৰিলে লাড়ু ঢিলা হোৱাৰ সম্ভাৱনা বহুত বেছি হয়। বেচনৰ কেঁচা গোন্ধটো যোৱাৰ পিছত ইয়াত মই যোগ কৰিছো আধা কাপ ভাজি লোৱা নাৰিকল। যদিহে আপুনি বেচনৰ লাড়ু খাবলৈ ভাল পায় বা বনাম বুলি ভাবি আছে, তেতিয়াহ'লে নাৰিকল মিক্স কৰি বনাবচোন, খাবলৈ বহুত সোৱাদ হয়। লগতে নাৰিকলৰ পৰিমাণ বেছিকৈ দিব বিচাৰিলে দিব পাৰে, লাড়ুকেইটা খাবলৈ আৰু বেছি ভাল হয়। এতিয়া মই ইয়াত প্ৰথমে এচামুচ ঘি যোগ কৰিম। মই অকণকৈ ঘি মিলাই বেচনখিনি ভাজি যাম, তেতিয়া লাড়ু বান্ধিবলৈ ঢিলা নহ'ব। এতিয়া ঘিৰ লগত বেচনখিনি ভালদৰে মিলাই ল'ম। যিহেতু শুকান হৈ আছে, সেইকাৰণে আকৌ এচামুচ মই ঘি যোগ কৰিছোঁ আৰু এইখিনিও ভালদৰে মিলাই ল'ম। ঘি যোগ কৰাৰ পিছত বেচনখিনিৰ লগত ভালদৰে মিলাই লৈছোঁ আৰু অকণমান শুকান হৈ আছে, সেইবাবে মই আধা চামুচ ঘি আকৌ যোগ কৰিলোঁ। ঘি যোগ কৰাৰ পিছত বেচনখিনি ভালদৰে ভাজি থাকিম আৰু ইয়াত মই যোগ কৰিছোঁ ঘি অলম'ষ্ট 3 চামুচ আৰু কম জুইত কণ্টিনিউ ভাজি থাকিম। লাহে লাহে বেচনৰ কালাৰটো চেঞ্জ হৈ আহিব আৰু যেতিয়া বেচনৰ কালাৰটো চেঞ্জ হৈ আহিব সিমানলৈকে মই ভাজি ল'ম। ঘি মিলোৱাৰ পিছত লক্ষ্য কৰিব যাতে বেচনখিনি বেছি শুকান হৈ নাথাকে আৰু বেছি ঢিলা নহয়, তেতিয়া লাড়ুখিনি বান্ধিবলৈ সুবিধা হ'ব। এতিয়া বেচনখিনি কাঁহী এখনত নমাই ল'লোঁ আৰু অকণমান ঠাণ্ডা হ'বলৈ দিম। বেছি ঠাণ্ডা হ'বলৈ নাই দিয়া, নহ'লে লাড়ুকেইটা বান্ধিব নোৱাৰিম। আৰু অকণমান গৰম থাকোঁতেই মই চেনি গুড়ি মিলাইছোঁ আৰু চেনি গুড়িখিনি একেবাৰে গুড়ি কৰি লৈছোঁ। চেনিখিনি ভালদৰে গুড়ি কৰিব লাগে বা চালি ল'ব লাগে, নহ'লে লাড়ুকেইটা মিহি নহয় বনাওঁতে। মোৰ চেনি গুড়িখিনি আগতেই গুড়ি কৰা আছিলে, সেইবাবে অকণমান গোটা বান্ধি আছে আৰু গোটা বান্ধি থকা চেনিখিনি প্ৰথমে হাতেৰে ভালদৰে গুড়ি কৰি লৈছোঁ। চেনিৰ পৰিমাণটো আপোনালোকে সোৱাদ অনুযায়ী কম বা বেছি কৰিব পাৰে। মই জোখমতে চেনি যোগ কৰিলোঁ। এতিয়া বেচন আৰু চেনি গুড়ি ভালদৰে মিলাই ল'ম। যিহেতু বেচনখিনি গৰম হৈ আছে, সেইবাবে বেচন আৰু চেনি গুড়িখিনি প্ৰথমে চামুচে মিহলাই ল'লোঁ। বেচনৰ লগত চেনি গুড়িখিনি ভালদৰে মিহলি কৰিলোঁ। এতিয়া এইখিনি লাড়ু বান্ধিবলৈ আৰম্ভ কৰিম আৰু আপোনালোকে বেচনৰ লাড়ু খাবলৈ ভাল পায় নে নাপায় জনাবচোন কমেণ্ট কৰি। আৰু এতিয়া যিহেতু এইখিনি মিক্স কৰা হৈ গ'ল ভালদৰে, এতিয়া লাড়ু বান্ধিবলৈ আৰম্ভ কৰিম। প্ৰথমতে লাড়ু এটা বান্ধিবলৈ চেষ্টা কৰিছোঁ, অকণমান শুকান হৈ আছে, সেইবাবে লাড়ু বান্ধিবলৈ হাতত মই অকণমান ঘিউ লগাই লৈছোঁ। যিহেতু বেচনখিনিত মই কমকৈ ঘি যোগ কৰিছিলোঁ শুকান হৈ থাকিবৰ বাবে, আৰু হাতত অকণমান ঘি লগাই লোৱাৰ বাবে লাড়ুকেইটা খুব ধুনীয়াকৈ বান্ধিব পৰা হৈছে। আৰু এটা এটাকৈ মই প্ৰথমে লাড়ুকেইটা বান্ধিব ধৰিলোঁ আৰু লাড়ুৰ যিটো আকাৰ হয় সেইটো আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি ডাঙৰ বা সৰু কৰিব পাৰে। মই মিডিয়াম চাইজতে কৰিছোঁ। প্ৰথম লাড়ুটো বনাই আপোনালোকক দেখুৱাইছোঁ, ঢিলা হৈ থকা নাই, একেবাৰে শুকান হৈ আছে আৰু এইদৰে আপোনালোকে শুকানকৈ লাড়ু বনাব পাৰিব। এতিয়া মই এটা এটাকৈ লাড়ুখিনি বান্ধি গ'লোঁ। লাড়ু বান্ধি থকাৰ সময়ত যদি হাতখন শুকান হৈ যায়, তেতিয়া আৰু অকণমান ঘি লগাই ল'ব, তেতিয়া পিছৰ লাড়ুটো বনাবলৈ সুবিধা হ'ব। এতিয়া মোৰ লাড়ুকেইটা বনাই হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদিহে আপুনি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটি প্ৰেছ কৰিব যাতে নতুন ভিডিঅ' আপলোড কৰিলে আপুনি প্ৰথমতে গম পায়। যিহেতু মোৰ লাড়ুকেইটা বনাই হৈ গ'ল, মই আপোনালোকক দেখুৱাই লওঁ। আৰু এই লাড়ুকেইটাৰ ওপৰত মই অকণমান ভজা নাৰিকলৰ গুড়ি ছটিয়াই লৈছোঁ। এইদৰে যদি নাৰিকলৰ গুড়ি দিয়া হয় তেতিয়া খাবলৈ সোৱাদটো আৰু বেছি হয়। পুনৰ আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ অতি সোনকালে, আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।